বিটিচি ইউপিপিএল বিজেপি আৰু জিএছপি লগ লাগি পেলাই আমি দখল কৰিলোঁ, চৰকাৰ আমি গঠন কৰিলোঁ। এতিয়া বিটিচিৰ যুদ্ধ সমাপ্ত হৈ গ'ল। এইবাৰ আমাৰ বিধানসভাৰ যুদ্ধ আহি আছে। বিধানসভাত আমি ইউপিপিএল দলে ভাল এটা ফলাফল আমি আশা কৰিছোঁ। আমি একেলগে কাম কৰিব বিচাৰিছোঁ আৰু জোৰদাৰভাৱে আমি কাম কৰিম। আমি আৰম্ভ কৰিছোঁৱে আৰু আমি আশা কৰিছোঁ এইবাৰ বিটিচি অঞ্চলত সম্পূৰ্ণভাৱে 12টা সমষ্টি আছে আৰু আংশিকভাৱে 2টা আছে। 14টা সমষ্টি আমি চব দখল কৰিম। ভবানীপুৰ সমষ্টিত আজি যি এক যোগদান প্ৰক্ৰিয়া আৰম্ভ হ'ল, ইয়াৰ পৰা কি ভোটাৰ ভবানীপুৰ সমষ্টিত প্ৰতিনিধিত্ব আগবঢ়াৰ কিবা সম্ভাৱনা আছে নেকি ইউপিপিএলৰ পৰা? ইউপিপিএল দলে আমি যিটো 3টা দল লগ লাগি পেলাই চৰকাৰ গঠন কৰিলোঁ বিটিচি, আমি 3টা দলে 14টা সমষ্টিত আমি একেলগে আমি প্ৰতিনিধিত্ব আমি নামিম। তো ভবানীপুৰো আমাৰ দলৰ ইয়াত কেণ্ডিডেট থাকিব। তো গতিকে এই ভবানীপুৰ সমষ্টিখন দখল কৰিবৰ কাৰণে ৰণনীতি আমি ইতিমধ্যে তৈয়াৰ কৰিছোঁ আৰু আমাৰ ভবানীপুৰ সমষ্টি হ'ল আংশিকভাৱে বিটিচিৰ বাহিৰত আছে আৰু কিছুমান আমাৰ বিটিচিৰ অন্তৰ্গতত আছে। তো বাহিৰৰ আমাৰ যিটো দলীয় কৰ্মী আছে তেওঁলোকক কাম কৰিবৰ সুবিধাৰ্থে আমি আজি এটা কমিটি বনাই দিয়া হ'ল। ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, চবেই বিচাৰিছে যে পৰিৱৰ্তন আমাৰ বিটিচি অঞ্চলত। এতিয়া বিপিএফৰ দখলৰ পৰা মানুহে মুক্ত বিচাৰিছিলে, এতিয়া বিপিএফৰ পৰা মুক্ত পালে। এতিয়া আগন্তুক দিনবোৰত আমি অসম চৰকাৰৰ লগত লগ লাগি পেলাই বিটিচি আমাৰ নন বিটিচি সকলো ৰাইজৰ নিৰাপত্তা, মাটি বাৰীৰ সমস্যা, যিখিনি আমাৰ সমস্যা আছে সেই সমস্যাবিলাক আঁতৰিবৰ কাৰণে আমি আমাৰ ইউপিপিএল দলে বিজেপিৰ লগত লগ লাগি পেলাই আমি এইবাৰ বিধানসভা নিৰ্বাচনত আমি অৱতীৰ্ণ হ'ম আৰু আমাৰ ভবানীপুৰ সমষ্টিটো আমি আমাৰ দলে আমাৰ এই একত্ৰিত যিটো মানে গঠবন্ধন আমি একেলগে যুদ্ধ কৰি পেলাই আমি জিকি যাম। বিটিচিত ইউপিপিএল চৰকাৰ, আপোনাৰ অনুভৱ কেনেকুৱা? ধুনীয়া অনুভৱ। আমাৰ বিটিচি অঞ্চলৰ 35 লক্ষ জনসাধাৰণে পৰিৱৰ্তন বিচাৰিছিলে আৰু পৰিৱৰ্তনৰ স্বাৰ্থত ৰাইজে ভোটদান কৰিলে। গতিকে পৰিৱৰ্তনৰ চৰকাৰ প্ৰমোদ বড়োৰ নেতৃত্বত যেতিয়া চৰকাৰ আহি গ'ল, আমি ৰাইজক আমি কথা দিছোঁ যে ইয়াত নিকা প্ৰশাসন আমি আৰম্ভ কৰিম। সকলো জাতি জনগোষ্ঠীক সমমৰ্যাদা দিয়া হ'ব, সম উন্নয়ন কৰা হ'ব আৰু এই প্ৰতিশ্ৰুতি লৈ পেলাই দায়বদ্ধতাৰে আমাৰ চৰকাৰে কাম কৰিব। প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত কামটো চলিব। তো গতিকে ৰাইজে পৰিৱৰ্তন বিচাৰিছে, পৰিৱৰ্তন পালে। তো ৰাইজে এতিয়া সকলোৱে এটা ফূৰ্তি আনন্দ পাইছে। তো গতিকে ৰাইজৰ আনন্দ আমাৰো আনন্দ। না সদ্যহতে আমাৰ বিটিআৰ একৰ্ডত ইয়াত এটা কথা লিপিবদ্ধ আছে যে VCDC নাথাকিব, ভিলেজ কাউন্সিল থাকিব আৰু ভিলেজ কাউন্সিল বনাবৰ কাৰণে কিছু সময়ৰ প্ৰয়োজন আছে। তো গতিকে সদ্যহতে আমি কিছু 6 মাহৰ কাৰণে VCDCখন আমি VCDC হিচাপে আমি গঠন কৰিম, নমিনেটেড মেম্বাৰ হিচাপে। তাৰপিছত আমি ধুনীয়াকৈ এটা পৰিৱেশ তৈয়াৰ কৰি পেলাই আৰু আমি ইয়াত কিছু হয়তো সাল সলনি হ'ব, ৰিডেলিমিটেশ্যন কিছুমান হ'ব পাৰে। তো গতিকে সেই সময়ত আমি ভিলেজ কাউন্সিলটো আমি গঠন কৰিম। ভিলেজ কাউন্সিল গঠন কৰাৰ আগতে VCDCৰ যিটো প্ৰক্ৰিয়া আছিলে সেই প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিম আৰু হয়তো আমি কেইদিনৰ পিছতে আমি VCDCখন গঠন কৰাৰ কাৰণে আমি সম্পূৰ্ণ কৰিম।